হেল্ল' গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কলডিলৰ ভাজি বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন। মই এতিয়া পিহনাখনত পিহি ল'ম। মই পিহনাখনত পিহি ল'লোঁ। এয়া মই নিমখ অকণ দি লৈছোঁ। এয়া হালধি অকণমান দিছোঁ। নেমুৰ ৰস অকণ চেপি দিছোঁ। এয়া গোটেইখিনি সানি লৈছোঁ। ইয়াৰ ৰসখিনি চেপি ল'ম। এয়া ধুনীয়াকৈ চেপি লোৱা হ'ল। ইয়াৰ লগত দিবৰ কাৰণে সৰু সৰু আলু কেইটামান কাটি লৈছোঁ। ভাজিখিনি কৰিবৰ কাৰণে এয়া তেল দিছোঁ। তেলখিনিত এয়া পিঁয়াজ দিছোঁ। অকণমান পাঁচফোৰণ দিছোঁ। চব্জিখিনি তেলত দি দিছোঁ। সোৱাদ অনুযায়ী অলপ নিমখ দিছোঁ। হালধি দিছোঁ। এয়া 2টা শুকান জলকীয়া দি দিছোঁ। চব্জিটোত লোকেল ডিম এটা ভাঙি দি দিছোঁ। এয়া মোৰ চব্জি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।